সকলোকে নমস্কাৰ আজি তোমালোকৰ বাবে লৈ আহিছো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যেটো কুৱেশ্যন এক্সামত আহিলে বহুত সংখ্যক ল'ৰা ছোৱালীয়ে কি কৰিব কুৱেশ্যনটো স্কিপ কৰা দেখা যায় গতিকে এই কুৱেশ্যনটো আমি কেনেদৰে ভাতৰ লগত পানী খোৱা নিচিনা সহজ কৰি দিওঁ চাওঁ আহা গতিকে কুৱেশ্যনটো যদি আমি ভালদৰে মন কৰো কুৱেশ্যনটো কি কৈছে ৰাহুল sold a watch at an 5% loss if he had sold it for rupees 400 more he would have gained 5% find the selling price of the watch গতিকে অপচন দিয়া আছে অৰ্থাৎ ৰাহুলে এটা ঘড়ী এনেকুৱা টাইপৰ এটা ঘড়ী 5% লোকচানত হি বিক্ৰী কৰি দিলে তাৰপিছত হি ভাবিছে যে 400 rupees যদি হি বেছি ললেহেঁতেন ঘড়ীটো তেতিয়া তাৰ 5% লাভ হ'লহেঁতেন তেতিয়াহ'লে এই ঘড়ীটো হি কিমান দামত বিক্ৰী কৰিছে যেতিয়া এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকে এক্সামত দেখা পাবা অৰ্থাৎ 5% লছ কৰিছে তাৰপিছত 5% গেইন হোৱাৰ কথা কৈছে অৰ্থাৎ সেম নাম্বাৰ যদি লছ হৈছে গেইন হৈছে আৰু আমাৰ বিক্ৰী মূল্যটো উলিয়াবলৈ দিছে তেতিয়াহ'লে আমি কেনেদৰে কৰিম তেতিয়া তোমালোকে কি কৰিবা কিমান পাৰ্চেণ্ট লছ হৈছে 5% লছ হৈছে আৰু কিমান পাৰ্চেণ্ট গেইন হৈছে 5% গেইন হৈছে অৰ্থাৎ আমি এই দুটাৰ ডিফাৰেন্সটো উলিয়াম বা আমি প্লাস কৰি দিলে হ'ব অৰ্থাৎ ডিফাৰেন্সটো কিমান হ'ব 10 হ'ব বা আমি ইয়াত এই দুটা সংখ্যা যদি আমি প্লাস কৰি দিওঁ বা পাৰ্চেন্টেজটো যদি প্লাস কৰি দিওঁ আমি কিমান পাৰ্চেন্ট পাম 10% পাম বুজি পাইছা নিশ্চয় অৰ্থাৎ 5% লছ কৰিলে কিমান হ'ব এটা বস্তু যদি 100 টকা মূল্য হয় 5% লোকচান কৰিলে 95% বা 5% যদি লাভ কৰে 105 অৰ্থাৎ তাৰ ডিফাৰেন্সটো কিমান হ'ব 10% হ'ব ঠিক তেনেদৰে আমি যোগ কৰি দিলেও আনসাৰটো ওলাব অৰ্থাৎ 5 + 5 কিমান পাৰ্চেন্ট 10% আৰু এই 10% ৰ সমান কি বুলি দিয়া আছে 400 rupees দিয়া আছে তেতিয়াহ'লে আমি 1% যদি উলিয়াব বিচাৰো বা উলিয়াব যাওঁ তেতিয়া আমি কি কৰিম 400/10 কৰিম এতিয়া আমাক কি উলিয়াবলৈ কৈছে 100% উলিয়াবলৈ কৈছে নে 100% কেতিয়া উলিয়াবা যেতিয়া আমাৰ পকেট মূল্যটো উলিয়াবলৈ ক'ব কিন্তু ইয়াত কি দিয়া আছে সেলিং প্ৰাইস দিয়া আছে অৰ্থাৎ আমাৰ সেলিং প্ৰাইসটো আমাক উলিয়াবলৈ কৈছে আৰু হি কিমান পাৰ্চেন্ট লোকচানত বিক্ৰী কৰিছে 5% অৰ্থাৎ বস্তুটা যদি 100 টকা দাম হয় 5% লোকচানত বিক্ৰী কৰিলে কিমান পাৰ্চেন্ট হ'ব 95% গতিকে আমি 95% আমি উলিয়ালে আনসাৰটো ওলাই যাব অৰ্থাৎ 400/10 into 95 এতিয়া আমি কি কৰিম 0 কাট খাই যাব এতিয়া 95 লগত যদি 4 টো ইনটু কৰো 5 4 গুণ কিমান 20 0 তাৰপিছত গলিব 2 9 4 গুণ কিমান 36 লগত 2 টো যোগ কৰিলে 38 হ'ব আৰু লগত 0 টা লাগিব অৰ্থাৎ 3800 হ'ব তাৰ শুদ্ধ উত্তৰ অৰ্থাৎ অপচন সি টো হ'ব তাৰ শুদ্ধ উত্তৰ গতিকে কোৱেশ্চনটো বুজি পালানে মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় গতিকে এই কোৱেশ্চনটো এক্সামত আহি থকা দেখা যায় আৰু তোমালোকৰ বাবে এটা কোৱেশ্চন লৈ আহিছো কোৱেশ্চনটো ভালদৰে চাই লোৱা 10% লছত বিক্ৰী কৰিছে আৰু যদি 500 টকা বেছি দামত বিক্ৰী কৰিলেহেঁতেন 10% লাভ হ'লহেঁতেন তেতিয়াহ'লে ইয়াৰ সেলিং প্ৰাইসটো আমাক কিমান উলিয়াব কৈছে গতিকে এই কোৱেশ্চনটো মোক আনসাৰ সকলোৱে কমেন্ট বক্সত কমেন্ট কৰি দিয়া আৰু সকলোৱে কমেন্ট কৰিবা আৰু যদি কোৱেশ্চনটো যদি ভাল লাগিলে সকলোৱে লাইক আৰু ফলো কৰিবা ফলো কম কৰিছা ফলো বেছি কৰিবা কাৰণ তেতিয়াহে মই ভিডিও বনাবলৈ মোটিভেট পাওঁ যেহেতু বহুত ব্যস্ততাৰ মাজত তোমালোকৰ বাবে ডেইলি ভিডিও আনি থাকো গতিকে লাইক আৰু ফলো কৰিবা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা ধন্যবাদ